Hello everyone, welcome to our channel. আপোনালোকে চাই আছে মিলিজুলি's creation. বহুত সময়ৰ পিছত শ্বুট কৰিবলৈ টাইমটো পাইছো আৰু এতিয়া আমি যাবলৈ ওলাইছো ফুৰিবলৈ আমাৰ ওচৰ ঘৰলৈ আৰু আজি যিহেতু বিহু গতিকে আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনাইছো যাতে আপোনালোকৰ গোটেই বছৰটো ভাল কৰি যায় আৰু এতিয়া আমি বৰ্তাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো ওচৰতে আছে আৰু কেইভাগৰমান ফুৰিম আপোনালোককো দেখুৱাম আজি আউটফিটটো আপোনালোকক দেখুৱাই নাই নহয় বিহু বুলি কিনিছো আৰু বহুত বছৰৰ মূৰত তেতিয়াহ'লে আমাৰ ওচৰ ঘৰৰ ভণ্টি দুজনীলে তিনিজনীলে নেলপলিচ তিনিটামান লৈ ল'লোঁ ভাবিও এতিয়া আমি যাম বৌহঁতৰ ঘৰলৈ আমাৰ বৰ্তাহঁতৰ ঘৰলৈ তেতিয়াহ'লে ব'লক Hey guys, welcome to our world. এটা আমাৰ চুবুৰী নাম হয় আগতে আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ যিটো আমাৰ জেঠাইৰ ল'ৰা বিয়া বুলিয়ে দেখুৱাইছিলোঁ ভিডিঅ'টোত তাত আছিলে বান্দৰ হয়তো নামঘৰ পুখুৰী এইজনে আমাৰ ভাইটি আমাৰ ডাঙৰ দাদাৰ ল'ৰা হয়নে দুইটা আমাৰ সৰু দাদাৰ ভাইটি সেইফালে আমাৰ ডাঙৰ দাদাৰ ছোৱালী কৃষ্ণাপিয়া টকা চকা লৈ ৰেডি এইজনী আমাৰ কৃষ্ণাপিয়া নামটো কি আছিলে প্ৰিন্সি পঞ্চি বায়েক ভনীয়ে এই আমাৰ বায়েক ভনীয়ে গোটেই মখা বায়েক ভনীয়ে মাজত আছে নহয় ভাইটি ভাইক পাহৰিছিলে নহয় তেহেঁতি এটা বিহু নাচিবলৈ গ'ল আমি এতিয়া ভিতৰলৈ যাওঁ ব'লা ভিতৰলৈ আহিলে দেখিলোঁ যে এহেঁতি আকৌ চকে যুঁজাই তত নাইকিয়া হৈছে ইটোৱে ইফালে চুচৰাই আছে ইটোৱে সিফালে চুচৰাই আছে হাঁহি যে আমি আমাৰ পেট বিষাই গ'লোঁ এনেকুৱাই তেওঁ ফূৰ্তি লাগিছিলে তেল নাইকিয়া হ'ল সেইখনে তেল নাইকিয়া হ'লেও নচলে তেল নাইকিয়া হ'ল
এয়া আমাৰ ডাঙৰ ববৌ। এয়া আমাৰ ডাঙৰ নবৌ। এতিয়া আমি আহি পালোহি ছেকেণ্ড লোকেশ্যন, আমাৰ 2 নম্বৰ বৰ্তাহঁতৰ ঘৰ। এতিয়া বৰ্তাহঁতৰ ঘৰ আমি প্ৰথম ডাঙৰ বৰ্তাহঁতৰ ঘৰৰ পৰা আহিলোঁ। অসমীয়া হেল্ল'। হেল্ল'। তাইক আমি নিজৰ ঘৰলৈ লৈ যাম। এইজনী আহি আছে। আজি তাৰ নেক্সট দিনা হয়। কালি ভিডিঅ'টো কণ্টিনিউ কৰি ৰাখিবৰ নহ'লে আৰু বহুত কিবাকিবি বস্তু দেখুৱাম বুলি ভাবিছিলোঁ ভিডিঅ'টোত, কিন্তু হৈ নুঠিলেগৈ। এলাহত লাগিলে কিমান মোবাইলটো খুলি খুলি কৰি থাকিব, এলাহ লাগি যায়, সেইকাৰণে কৰা নহ'ল আৰু মই অলপ লেজিও, সেইকাৰণে কালি ভিডিঅ'টো মই ইমানকৈ কণ্টিনিউ কৰি ৰাখিব নোৱাৰিলোঁ। আৰু আজি সৰুকৈ চুটিকৈ হ'লেও এটা ভিডিঅ' আপলোড কৰিম। ভাবিছোঁ আপোনালোকে ভাল পাব, আৰু যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে আমাৰ এই সৰু ভিডিঅ'টো। তেতিয়াহ'লে যদি কোনোবা নতুনে চাই আছে আমাৰ চেনেল কৰি দিব, আৰু আগলৈ এনেকুৱা নতুন ধুনীয়া ভিডিঅ' পাবলৈ আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়াহ'লে বাই বাই।